আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু আজিৰ টপিকটি যিহেতু বিহুৰ বতৰ টপিকটি হ'ব আজি আমি যেতিয়া মঞ্চৰ ওপৰত বিহু নাচ প্ৰদৰ্শন কৰোঁ তেতিয়া আমি কেনেধৰণৰ আমাৰ নিজৰ ফেচখনক আমি মেকআপ কৰিম তাৰ ওপৰত আজি টপিকটো লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব বুলি গতিকে মই ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই ক'ব বিচাৰোঁ কণমানি মইনাসকলৰ কাৰণে স্পেচিয়েলি টিপছ হয় এইটো এটা আমি যেতিয়া মেকআপ কৰোঁ তে মেকআপ কৰোঁতে এইটো মন কৰিব লাগিব যে বিফৰ মেকআপ আমি মুখত কি সানি আছোঁ তাৰ কাৰণে পাৰিলে আপোনালোকে ধুনীয়াকৈ মুখখন ধোৱাৰ পিছত আপোনালোকে যিহেতু কিড হয় তো আপোনালোকৰ কাৰণে স্পেচিয়েলি মাৰ্কেটত পোৱা যাব বেবী ক্ৰীম বেবীৰ যিকোনো প্ৰডাক্ট আপোনালোকে ইউজ কৰিব পাৰে আৰু মই বিহু অতিথিগৰাকীৰ কাৰণে ক'ব বিচাৰিছোঁ স্কিনটো খুবেই জৰুৰী আমাৰ মেইনটেইন কৰি ৰাখিবৰ কাৰণে তাৰ বাবে মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে ধুনীয়াকৈ ফেচ ৱাছ যিকোনো এটা ক্লিনজিং হওক বা যিকোনো প্ৰডাক্ট আপুনি ইউজ কৰিব পাৰে যেহেতু মই অলৰেডি কৰি আহিলোঁ আৰু নেক্সটটোত মই কৰিম টনাৰ আপোনালোকে যিকোনো টনাৰ ইউজ কৰিব পাৰে গতিকে যেতিয়া টনাৰটো ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে পাৰিলে গোটেই ফেচটো ৰাউণ্ড কৰি কিনে টনাৰটো ইউজ কৰিব এনেধৰণৰ লগাই লৈ আপোনালোকে পাৰিলে বেছি নহয় এক মিনিট বা 1.5 মিনিটমান ৱেইট কৰি ল'ব কাৰণ আমাৰ যিহেতু টনাৰখিনি স্কিনত লগাৰ পিছত আমি ধুনীয়াকৈ তাক ডেপিং কৰি স্কিনটোত আমি ধুনীয়াকৈ এবজৰ্ব হ'বৰ কাৰণে সময় দিম 1 মিনিটমান হোৱাৰ পিছত আপোনালোকে পাৰিলে যিকোনো মইশ্চাৰাইজাৰ এটা কিন্তু মইশ্চাৰাইজ হৈ থাকিবৰ কাৰণে আপোনালোকে যিকোনো প্ৰডাক্ট ইউজ কৰিব পাৰে আৰু মই VLCCৰ এটা প্ৰডাক্ট ইউজ কৰিম ইয়াতে মইশ্চাৰাইজাৰ হয় আৰু এইটো আমাৰ 6 to 12 আৱাৰ্ছ আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখিবলৈ হেল্প কৰে আপোনালোকে যিকোনো ব্ৰেণ্ড ইউজ কৰিব পাৰে যেতিয়া আপুনি গম পাব যে আপোনাৰ টনাৰটো অলৰেডি এবজৰ্ব হৈ গৈছে স্কিনত ধুনীয়াকৈ তাৰপিছত আপুনি ধুনীয়াকৈ দুখন হাতত এনেকৈ লৈ আপোনালোকে ধুনীয়াকৈ মইশ্চাৰাইজাৰটো ইউজ কৰিব পাৰে তাৰে আপোনালোকে যদি ছানস্ক্ৰীম ইউজ কৰে তেতিয়াহ'লে ডেফিনেটলি ইউজ কৰিব পাৰে কাৰণ কিয় আমাৰ বিহুত আমি ক'ব নোৱাৰোঁ যে অকল নিশাহে আমাৰ বিহু নাচ প্ৰদৰ্শন কৰোঁ কেতিয়াবা আমি দিনতো কৰিবলগীয়া হয় তাৰ কাৰণে আমাৰ স্কিনটো ভালকৈ ৰাখিবলৈ কাৰণে বা ছানৰ পৰা প্ৰটেক্ট কৰিবৰ কাৰণে আমি পাৰিলে যিকোনো এটা ছানস্ক্ৰীম ইউজ কৰিব পাৰে আৰু ইয়াৰ লগত মই এইটো ক'ব বিচাৰোঁ যে মই এটা নিউট্ৰজেনাৰ এটা প্ৰডাক্ট ইউজ কৰিছোঁ আপোনালোকে বেলেগ ছানস্ক্ৰীমো ল'ব পাৰে ইয়াৰ SPF হ'ব 50+। মই ডাঙৰ বিহুৱতীগৰাকীক ক'ব বিচাৰোঁ আপোনালোকৰ স্কিনটো আপোনালোকে ভালদৰে চাব যে আপোনালোকৰ স্কিনত যদি অ'পেন প'ৰ্ছ যদি আছে দেন ডেফিনেটলি আপোনালোকক যিকোনো প্ৰাইমাৰ প্ৰয়োজন হ'ব আৰু পাৰিলে আপোনালোকে প্ৰাইমাৰটো যেনেকৈ নহওক ব্যৱহাৰ কৰিবই কাৰণ ইন ফিউচাৰ গৈ কিনে আপোনালোকে স্কিনটো যাতে প্ৰব্লেম নহওক কাৰণ কি হয় আমি মেকআপটো যেতিয়া আমি বিহু নাচৰ কাৰণে যেতিয়া আমি মেকআপ কৰিবৰ কাৰণে ৰেডি হওঁ তেতিয়া আমাৰ সেইটো মেকআপ হয়তো 4 আৱাৰ্ছ 6 আৱাৰ্ছ আপোনালোকে যিকোনো প্ৰাইমাৰ ল'ব পাৰে মই লৈ আছোঁ বেনিফিটৰ ইয়াৰ পিছত মই যেতিয়া বেছটোলৈ আহিম বেছটো খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে কাৰণ আমি যেতিয়া ফাউণ্ডেশ্যন এটা লগাওঁ তেতিয়া আমি এইটো মন কৰিব লাগিব যে আমাৰ সেই ফাউণ্ডেশ্যনটো আমাৰ কিমান টাইমলৈকে আমাৰ স্কিনত কভাৰেজ দি থাকে সেইটো খুবেই ইম্পৰ্টেণ্ট আৰু মই যিহেতু আপোনালোকে যদি মন যায় ক্ৰাইলনৰ ইউজ কৰিব পাৰে মোৰ লগত ক্ৰাইলনৰ ডেৰ্মা আজি কাৰোবাৰ ডাৰ্ক চাৰ্কেল থাকিলে আপোনালোকে যিকোনো কালাৰ আপোনালোকে ইউজ কৰিব পাৰে ডাৰ্ক চাৰ্কেলটোক হাইড কৰিবৰ কাৰণে আৰু ইয়াৰ পিছতে মই এতিয়া বেছ লগাম বেছটো লগাওঁতে আপোনালোকে সদায় মন কৰিব যে আপোনালোকৰ স্কিনৰ লগত কোনটো মেচ হৈছে ইয়াৰ পিছতে আপোনালোকে যিকোনো বিউটি ব্লেণ্ডাৰ এটা ল'ব পাৰে বিউটি ব্লেণ্ডাৰটো সদায় অলপমান পানীত আপোনালোকে তিয়াই ল'ব ঠিক এনেকৈ ডেবিং কৰি কিনে কৰিব তেতিয়া বেছখিনি ধুনীয়াকৈ
পিছত মই লগালোঁ ব্ৰাউন কালাৰ এটা যাতে মোৰ আইটো অকণমান দূৰৰ পৰা দেখা পাওক কাৰণ যিহেতু মই ক'লোৱে হুডেড আই মোৰ আৰু ধুনীয়াকৈ আপোনালোকে পাৰিলে ব্লেন্ড কৰি দিব যাতে প্ৰডাক্টখিনি ধুনীয়াকৈ মিলি যায় আৰু আপোনালোকে সদায় এটা কথা মন কৰিব যেতিয়াই আইলাইনাৰটো ড্ৰ কৰিব আঁকিব চকুত তেতিয়া পাৰিলে আপোনালোকে উইংছ নিদিব লুকৰ নাচত আমি উইংছৰ ইমান আমাৰ প্ৰয়োজন নহয় আপোনালোকে তলত কাজল লগাবলৈ কেতিয়াও নাপাহৰিব কাজলটো যেতিয়া আমি লগাম ধুনীয়াকৈ তলৰ যোনটো ৱাটাৰ লাইন থাকে তাতে ধুনীয়াকৈ আমি চকুৰ তলত আঁকিম আৰু মই যেহেতু লৈছোঁ ভেগাৰ আই গ্লেম বুলি এটা আপোনালোকে বেলেগ প্ৰডাক্টটো ল'ব পাৰে কোনো কথা নাই মই খালি দেখুৱাই দিছোঁ আপোনাক আৰু মাস্কাৰা আপোনালোকে যিকোনো প্ৰডাক্ট ল'ব পাৰে মই ফৰএভাৰ 52 এটা লৈছোঁ ডেইলি লাইফৰ কণ্টুৰিংটো অলপমান কৰি দিওঁ আৰু যিকোনো পাউডাৰী কণ্টুৰিং লৈ ল'ব পাৰে আপোনালোকে আৰু মই কণ্টুৰিং পাউডাৰী লৈ আছোঁ আপোনাৰ মেকআপ ষ্টুডিঅ'ৰ পৰা আৰু এনে ধৰণৰ এটা কণ্টুৰিং ব্ৰাছ লৈ ল'ব আপোনালোকৰ যাতে সুবিধা হয় কণ্টুৰিং কৰিবলৈ কণ্টুৰিং পিছতে মই ব্লাছাৰ কৰিম আপোনালোকে যিকোনো পাউডাৰ বেছ ব্লাছাৰ ল'ব পাৰে আজিকালি যিহেতু ব্ৰহ্মধুৰি পাবলৈ খুবেই টান তাৰ কাৰণে চবেই জানে আজিকালি আমি লিপষ্টিক ইউজ কৰোঁ বুলি আৰু তাৰ কাৰণে মোৰ ওচৰত আছে ক্ৰাইলনৰ এটা লিপষ্টিক পেলেট আৰু ইয়াতে নানা ধৰণৰ কালাৰ আছে আপোনালোকে যি বেলেগকৈ যদিও ব্যৱহাৰ কৰিব পাৰে কিন্তু ইয়াতে ৰেড কালাৰো আছে খুব ধুনীয়া আৰু এই লিপষ্টিক পেলেটটো টাইমিঙো খুব দেৰিলৈকে থাকে লিপছত তাৰ কাৰণে আপোনালোকে এই ক্ৰাইলনৰ পেলেটটো ইউজ কৰিব পাৰে আৰু আমি যেতিয়া ফুটটো লগাওঁ তেতিয়া খুব সাৱধান হৈ লগাবলগীয়াত পৰোঁ কাৰণ কিয় হেন্দুৰ ফুট আমি যিহেতু ইউজ কৰোঁ আমি কোনো তাত আৰ্টিফিচিয়েল ফুট নলগাওঁ সেইবাবে হেন্দুৰ ফুটটো আমাৰ সদায় পাউডাৰী নিচিনা হয় তো সেইটো কাৰণে যদি আমি ডাইৰেক্ট পাউডাৰটো যদি আমি লগাওঁ তেতিয়া হয়তো আমাৰ নাকলে ফল আউট হোৱা চান্সেছ থাকে পৰি যোৱা চান্স থাকে তাৰ কাৰণে মই কি কৰিছিলোঁ আগতে মই যেতিয়া যিহেতু পাৰ্চনেলি মই যেতিয়া বিহু নাচোতে ফুট লগাইছিলোঁ তাৰ আগতে মই লিপষ্টিক এনেকৈ ধৰণৰ অকণ লৈ লৈছিলোঁ আৰু লৈ য'ত ফুট লগাম সেইডোখৰত মই সেইখন ঠাইত মই অকণমান লিকুইড নিচিনাকৈ বহাই দিওঁ লিপষ্টিকৰ পৰাই এই ধৰণে ইমানকৈ গোল নহ'লেও হ'ব এতিয়া যিহেতু আমি হাতৰ পৰা লগামেই ফুটখিনি এই ধৰণত অকণমান আঁকি লোৱাৰ পিছত কিছুমান আছে ইমানখিনি চকুৰ তলত গামোচা এখন দি বা ৰুমাল এখন দি আমি এনেকৈ ঢাকি লৈ কিনে ফুটটো আঁকিব পাৰোঁ যিহেতু মই এতিয়া নিজেই কৰি আছোঁ যেতিয়া মই এইটো অলপ লগাবলৈ অসুবিধা হ'ব ৰুমালখনক সেইকাৰণে মই লিপষ্টিকৰ এই লিকুইডটো লগালোঁ তাৰপিছত হেন্দুৰ অকণমান লৈ নিশ্চয় আপোনালোকে এইটো মনত ৰাখিব সদায় হেন্দুৰ ব্যৱহাৰ কৰিব আৰু হেন্দুৰ অকণ লৈ য'ত য'ত লিকুইড কৰিছিলে সেইডোখৰ ঠাইত জাষ্ট ফিল আপ কৰি দিব আপোনালোকে ফুট লগোৱাৰ আগত ছেটিং স্প্ৰে লগাব পাৰে কাৰণ ছেটিং স্প্ৰেটো কিয় ইম্পৰ্টেণ্ট হয় যেতিয়া আপোনালোকে বিহু নাচি থকাৰ সময়ত যিহেতু 5 to 6 আৱাৰ্ছ মানে উইদাউট মানে আমি ছেটিং নকৰাকৈ মেকআপটো আমি ছেটিং কৰিব নোৱাৰোঁ যিহেতু সেই গতিকে তাৰ কাৰণে আমি ছেটিং স্প্ৰে ব্যৱহাৰ কৰোঁ আৰু আপোনালোকে যিকোনো এটা প্ৰডাক্ট ল'ব পাৰে মোৰ ওচৰত আছে পেকৰ ফিক্সাৰ বুলি ইয়াৰ লগতে মোৰ ফিনিচিং মেকআপ আপোনালোকে দেখা পালেই আৰু ইয়াৰ লগত মই এইটো ক'ব বিচাৰিম যে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আইলেছ ইউজ কৰিব পাৰে ফেক আইলেছ আৰু ফেক আইলেছটো আপোনালোকে একদম লাইট ইউজ কৰিব যাতে ধৰিব নোৱাৰাকৈ দূৰৰ পৰা আৰু এইখিনিকে কৈ সদায় কোৱাৰ দৰে কোৱাৰি যদি আৰু কিবা থাকে তেতিয়াহ'লে নিশ্চয় আপোনালোকে মোক জনাব আৰু ইয়াৰ লগতে প্লিজ আপোনালোকে মোক জনাব মোৰ আজিৰ এই মেকআপটো কেনেকুৱা লাগিছে আপোনালোকক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ